নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মই আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মহাশিৱৰাত্ৰি, সকলোৱে যে বাবাই মংগল কৰক তাৰে কামনা কৰিলোঁ। ভিডিঅ'টোৰ আগতে ভিডিঅ'টো মই আজি বহুত দিনৰ মূৰত ষ্টাৰ্ট কৰিছোঁ। মন্দিৰৰ পৰা আহি লৈ ষ্টাৰ্ট কৰিছোঁ। ঘৰৰ কাম বন কৰি আজৰি হৈ মন্দিৰত গ'লোঁ, গৈ পেলাই আজি ভিডিঅ'টো ষ্টাৰ্ট কৰি যিহেতু মই ভিডিঅ' অলপ দিন কৰা নাছিলোঁ, মোৰ এক্সাম চলি আছিলে আৰু গাও ইমান ভাল নাছিলে, সেইকাৰণে ভিডিঅ' কৰা নাছিলোঁ। আজি বুলি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ভিডিঅ'টোত কি আজি দিনটোত মই কৰোঁ তাকে দেখুৱাব চেষ্টা কৰিম। ভিডিঅ'টো সকলোকে চাই থাকক আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই এতিয়া যাম, মন্দিৰৰ পৰা আহি অলপ সময় পাছত নামত যাম বুলি ভাবিছোঁ। নামৰ পৰা আহিলে ভিডিঅ'টো কি কৰিছে সকলোৱে নামঘৰত যিহেতু নামঘৰত নহয়, মন্দিৰত নাম হৈছিলে। যিহেতু মই মন্দিৰৰ পৰা আহি লৈ ধুম ইমান দেৰি হৈ গ'ল যে আহিয়ে মই এয়া গোঁসাই ঘৰৰ কাম কৰি দিলোঁ। গোঁসাই ঘৰৰ কাম প্ৰসাদ আগবঢ়াইছিলোঁ। যিহেতু এই মোৰ সৰু ঠিকনাখনতে মই মোৰ প্ৰসাদ ভাগ আগবঢ়ালোঁ বাবাৰ নামত। বাবাই যে সকলোকে মংগল কৰক তাকে ভাবি শৰাই ভাগ আগবঢ়াই দিলোঁ গোঁসাই ঘৰত। ভিডিঅ'টো চাই থাকক সকলোৱে। ডাঙৰৰ নিচিনাকৈ এইবোৰ নিয়ম নীতি ইমান মই নাজানো, কিন্তু যিমানখিনি পাৰোঁ মই মোৰ ফালৰ পৰা ভগৱানক সন্তুষ্ট কৰিব পৰা সিমানখিনি অনুযায়ী মই কৰিছোঁ। যদি কিবা নাজানা কাম কৰিছোঁ বা ভুল কৰিছোঁ সকলোৱে কমেণ্টত ক'বচোন। এনেকুৱা ধৰণৰ কামবোৰ সকলোৱে বাৰু যিকোনো কাম প্ৰথমৰ পৰা শিকি নাহে, সময়তে শিকিব লগা হয়। পৰিস্থিতি সাপেক্ষে মানুহে প্ৰতিটো কাম, সেইকাৰণে ময়ো শিকিব লৈছোঁ। ঘৰত যিহেতু অকলশৰীয়া মানুহ, তাকে এতিয়া মই প্ৰসাদ গোঁসাই থাপনাত ভগৱানৰ নামত আগবঢ়াই লৈ তাৰ পাছতেই মই ওচৰৰ মাহীহঁত, পাপা, মামাহঁত আছে সকলোকে ভগাই দিম। আজিৰ ভিডিঅ'টো ইমান দীঘল কৰি নাথাকোঁ। মই ইয়াৰ পাছতেই দিনটো যিহেতু ভাত একো নাই খোৱা, মই এতিয়া নিৰামিষ বইল দালি বইল হ'ব, চব আলু পিটিকা এনেকৈ কৰি খাম। ভোক লাগিছে অলপ সেইখিনি কাম কৰি লৈ মই ভাত বনাব যাম। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো যদি ভাল লাগে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু প্ৰতিদিনৰ দৰে যিহেতু মই কুৱেশ্যনসমূহ দি আহিছোঁ, সকলোৱে চাই থাকক। সকলোকে আজিলৈ আহোঁ। আমি সদায় খোৱা চাহৰ বিষয়ে কেইটামান জানিবলগীয়া কথা। প্ৰথম কুৱেশ্যনটো হৈছে, কোন চনত অসমত প্ৰথমবাৰৰ চাহৰ আৱিষ্কাৰ হৈছিল? 1823 চনত। 9 নম্বৰ হৈছে, চাহৰ বৈজ্ঞানিক নাম কেমেলিয়া চিনেনচিছ আৰু অসমত বছৰি গড়ে চাহৰ উৎপন্ন পৰিমাণ 400 মিলিয়ন কিলোগ্ৰাম। 4 নম্বৰ কুৱেশ্যন হৈছে, উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক চাহ গৱেষণা কেন্দ্ৰটো ক'ত অৱস্থিত? যোৰহাটৰ কুতুকলাইত অৱস্থিত। আজিৰ ভিডিঅ'টো ইমানলৈকে থাকিলে। আজিলৈ আহোঁ।